শতকৰা কিমান সংখ্যকে পাছ কৰিব, কোনে ষ্টেণ্ড কৰিব, কিমানে ফাৰ্ষ্ট ডিভিজন পাব, এইখিনি 27 তাৰিখে ৰিজাল্ট আমি ৰাতিপুৱা 9 বজাত ডিক্লেয়াৰ কৰিম। আৰু আমি ৰিজাল্টখিনি ডিক্লেয়াৰ কৰাৰ লগে লগে কেণ্ডিডেটছবিলাকে আমাৰ 16টা ৱেবছাইট আছে আৰু সেই 16টা ৱেবছাইটত ল'ৰা ছোৱালীবিলাকে ৰিজাল্টটো চাব পাৰিব আৰু তেখেতসকলৰ ৰিজাল্ট ল'ব পাৰিব। লগতে ল'ৰা ছোৱালীবিলাকে সেই ৱেবছাইটতে তেখেতৰ ৰোল আৰু নাম্বাৰ এইটো তেখেতসকলে মাৰি দিয়াৰ লগে লগে ক্লিক কৰাৰ লগে তেখেতে মাৰ্কশ্বিটটো মানে তেখেতসকলে পাই যাব আৰু সেই মাৰ্কশ্বিটটো তেখেতসকলে ইমিডিয়েটলি ডাউনলোড কৰি ল'ব পাৰিব। এইবাৰ গোটেই টোটেল ষ্টুডেণ্ট আমাৰ এতিয়া হৈছিল 2,15,022 জন আৰু 2,15,022 ভিতৰত আমাৰ আৰ্টছত আছে 1,64,290, ছায়েন্সত আছে 34,401, কমাৰ্চত আছে 15,581 আৰু ভকেশ্যনেলত আছে 821 ষ্টুডেণ্টছ। শতকৰা কিমান সংখ্যকে পাছ কৰিব, কোনে ষ্টেণ্ড কৰিব, কিমানে ফাৰ্ষ্ট ডিভিজন পাব, এইখিনি আমি সোমবাৰেহে ডিটেইল ক'ব পাৰিম। 16টা ৱেবছাইট বহুতকেইটা আছে।